জপং জপংকৈ আহিছোঁ ধানৰ মাজেদি পুখুৰীত মাছ মাৰি আছে এপিনে কৰা হৈছে আমাৰ বুৰুক খেতি গামলা এটাৰ লাগে বোলে মাছ থ'বলৈ আহি আছোঁ ঘৰত কৰা খেতি ধানৰ খেতি ধানখিনি শেষ হোৱাৰ পিছত এইখিনিতে আমাৰ ফিচাৰী আছে তাত মাছ ধৰি আছে ফাইনেলি আহি পাই গ'লোঁ পুখুৰীৰ ওচৰত যাওঁ কোনপিনে এতিয়া এইপিনে মাছ ধৰি আছে এইয়া আৰু মই নামি যাম এইপিনে এইটো চাইডে গামলাটো দিমগৈ কৃষ্ণ গৰা আছে কিন্তু কাষে কাষেহে পানী আছিলে মাজৰখিনি শুকাই গৈছিলে ঘাটলাং মাতলাং শব্দ শুনিছে যে এইটো গামলাৰ মাত গামলাটো যে আনিছোঁ মই মাছ থ'বলৈ সেয়া এইপিনে আছে মাছ এয়া মাছ এতিয়া গামলাটো দিমগৈ কেনেকৈ বোকাত সোমাব লাগিব মই গ'লে নহ'ব এইপিনে ঘূৰি যাবলৈ দিছে মোক কি যে হ'ব এতিয়া আহিছোঁ আকৌ ঘূৰি পিনে এক পাক ঘূৰিব লাগিব সিপিনলৈ কৃষ্ণ যি হৈ আছে জংঘল মংঘল জোক নালাগিলে হ'লে একদম ভয় লাগে জোকলে আতহ এইপিনে এখন চলাৰ আছে আমাৰ ধানত খেতি পানী দিয়ে সেইখন চলাৰ দ্বাৰা পুখুৰীত হাঁহ পুহিছিলে চাং দিয়েতো ঘৰ মাজে মাজে পানী দি থাকে বাৰু ইয়াত তাৰমানে চাফা কৰি পেলাই নতুনকৈ স্পুন দিব মাছটো উঠাই পেলাই স্পুন দি দিব ইয়াত কেঁচা বাৰী পাত চট মানে এনেকুৱা থিয় গৰা কৃষ্ণ সেইটো সেইপিনে পানী ওলাইছে আহিছোঁ এতিয়া চাহ খাব বোলে